মোৰ মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়টিৰ পাঠ নম্বৰ 9 পৰিৱেশ প্ৰদূষণৰ প্ৰশ্ন উত্তৰসমূহ। এয়া হৈছে অনুশীলনীৰ প্ৰশ্নসমূহ। এতিয়া আমি ক্ৰমান্বয়ে এই অনুশীলনীৰ প্ৰশ্নসমূহ কৰি যাম। 1 নম্বৰত দিছে উত্তৰ লিখা। এতিয়া আমি এটাৰ পিছত আনটো উত্তৰসমূহ কৰি যাম। প্ৰথম প্ৰশ্নটি হ'ল 1 নম্বৰৰ পৰিৱেশ প্ৰদূষণ মানে কি বুজা? ইয়াৰে উত্তৰটি হ'ল পৰিৱেশ প্ৰদূষণ হৈছে প্ৰাকৃতিক বা মানৱ কাৰ্যকলাপত ধৰাপৃষ্ঠৰ মাটি, পানী, বায়ু, শব্দ আদি উপাদানবোৰৰ স্বাভাৱিক অৱস্থাৰ অৱনতি ঘটি মানুহকে ধৰি সকলো উদ্ভিদ জীৱৰে জীৱন বিপদাপন্ন হোৱা অৰ্থাৎ বিপন্ন হোৱা অৱস্থাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। অৰ্থাৎ ধৰাপৃষ্ঠৰ উপাদানবোৰৰ অস্বাভাৱিক অৱস্থাই পৰিৱেশ প্ৰদূষণ। প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি? প্ৰদূষণ প্ৰধানতঃ 4 প্ৰকাৰৰ: বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ। বায়ু প্ৰদূষণৰ 2টা কাৰণ লিখা। উত্তৰটি হৈছে বায়ু প্ৰদূষণৰ 2টা কাৰণ হ'ল 1 নম্বৰ উদ্যোগৰ পৰা ওলোৱা ধোঁৱাৰ বাবে বায়ু প্ৰদূষণ হয়। 2 নম্বৰ কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন আদিৰ ব্যৱহাৰে বায়ু প্ৰদূষণ কৰে। ঘ নম্বৰ পানী প্ৰদূষণে কি কি প্ৰভাৱ পেলাব পাৰে? যিকোনো 2টা দিশ উল্লেখ কৰা। উত্তৰ পানী প্ৰদূষণে প্ৰভাৱ পেলাব পৰা 2টা দিশ হ'ল 1 নম্বৰ প্ৰদূষিত পানীত থকা বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আদিয়ে কলেৰা, জণ্ডিছ, টাইফয়েড আদি ৰোগৰ সৃষ্টি কৰে। 2 নম্বৰ পানী প্ৰদূষণৰ ফলত জলজ জীৱ আৰু প্ৰাণী মৃত্যুমুখত পৰে। মাটিৰ প্ৰদূষণৰ 2টা কাৰণ উল্লেখ কৰা। মাটিৰ প্ৰদূষণৰ 2টা কাৰণ হ'ল উদ্যোগৰ পৰা ওলোৱা আৱৰ্জনাসমূহ মুকলিকৈ মাটিত পেলাই দিলে মাটি প্ৰদূষণ হয়। 2 নম্বৰ খেতিৰ বাবে মাটিত যথেষ্ট পৰিমাণে কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ হয়। পৰিৱেশত শব্দ প্ৰদূষণ সৃষ্টি কেনেদৰে হয়? পৰিৱেশত শব্দ প্ৰদূষণ সৃষ্টি হোৱাৰ কাৰণ কিছুমান হৈছে 1 নম্বৰ অপ্ৰয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা। 2 নম্বৰ ডাঙৰকৈ মাইক, ৰেডিঅ', মিউজিক ছিষ্টেম, বাদ্যযন্ত্ৰ আদি বজোৱা। 3 নম্বৰ ফটকা, আতচবাজি আদি ফুটোৱা। 4 নম্বৰ কল কাৰখানাৰ যন্ত্ৰৰ পৰা সৃষ্টি হোৱা শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। এতিয়া আমি ক্ৰমান্বয়ে ইয়াৰ খালী ঠাইসমূহ পূৰণ কৰি যাম। ক নম্বৰ পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষক বুলি কোৱা হয়। খ নম্বৰ ইন্ধন জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ে। গ কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। খ শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। ঙ পৰিৱেশৰ সকলোবোৰ উপাদান প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। ইয়াতে খালী ঠাইত হ'বলগীয়া শব্দসমূহ মই সেউজীয়া ৰঙেৰে দি দিছোঁ। 3 নম্বৰত আছে তলৰ বাক্যসমূহ শুদ্ধকৈ লিখা। প্ৰথম বাক্যটিত আছে যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে। ইয়াৰে শুদ্ধ বাক্যটি হ'ব যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে। খ নম্বৰ উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে। শুদ্ধ উত্তৰটি হ'ব উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে। গ নম্বৰ সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। উত্তৰটি হ'ব শুদ্ধ কয়লা, পেট্ৰল আদিৰ পৰিৱৰ্তে সৌৰশক্তিক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। ঘ নম্বৰ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি। শুদ্ধ উত্তৰটি হৈছে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। শেষৰটি হৈছে বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে। শুদ্ধ বাক্যটি হ'ব বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে।
4 নম্বৰ প্ৰশ্নটি হৈছে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা ব্যৱস্থা হ'ল ক নম্বৰ কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন আদিৰ পৰিৱৰ্তে সৌৰশক্তি, গোবৰ গেছ আদি ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। খ নম্বৰ উদ্যোগৰ ওচৰে-পাজৰে গছপুলি ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। কাৰণ গছৰ পাতে বায়ুত থকা ধূলিকণা ধৰি বায়ু নিৰ্মল কৰাৰ লগতে উদ্ভিদে উদ্যোগৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ হ্ৰাস কৰে। 5 নম্বৰ পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা। পানী প্ৰদূষণ ৰোধ কৰিব পৰা তিনিটা উপায় হ'ল মানুহে মল-মূত্ৰ আদি নদী, পুখুৰী আদিত ত্যাগ নকৰি পানী প্ৰদূষণ ৰোধ কৰিব পাৰে। 2 নম্বৰ উদ্যোগৰ আৱৰ্জনা, লেতেৰা পানী আদি পোনে পোনে নদী, পুখুৰী আদিত নেপেলাই পানী প্ৰদূষণ ৰোধ কৰিব পাৰে। 3 নম্বৰ কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি যাতে পানীত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পানী প্ৰদূষণ ৰোধ কৰিব পাৰি। 6 নম্বৰ প্ৰশ্নটি হৈছে মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি? উত্তৰটি হৈছে মাটি প্ৰদূষণ বিভিন্ন ধৰণে ৰোধ কৰিব পাৰি। খেতি পথাৰত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি। মাটিত মুকলিকৈ পেলনীয়া খাদ্য, মল-মূত্ৰ, ঘৰুৱা আৱৰ্জনা, শাক-পাচলিৰ পেলনীয়া অংশ নেপেলাই মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি। 3 নম্বৰ টিন, প্লাষ্টিক আদি মাটিত পেলোৱাৰ পৰা বিৰত থাকিলে মাটি প্ৰদূষণ ৰোধ হ'ব। কীটনাশক, ৰাসায়নিক সাৰ খেতি পথাৰত ব্যৱহাৰৰ পৰা বিৰত থাকিলেও বহু পৰিমাণে মাটি প্ৰদূষণ ৰোধ হ'ব। 5 নম্বৰ কল-কাৰখানা, উদ্যোগ আদিৰ পৰা ওলোৱা আৱৰ্জনাবোৰ মাটিত মুকলিকৈ পেলোৱাৰ পৰা বিৰত থাকিলে মাটি প্ৰদূষণ ৰোধ হ'ব। এনেকৈ আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰোঁ। অনুশীলনীৰ শেষৰটি প্ৰশ্ন হৈছে শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে? ইয়াৰে উত্তৰটি হৈছে শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যোৱাৰ লগতে উচ্চ ৰক্তচাপ থকা ৰোগীৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইখিনি আছিলে পাঠ 9 নম্বৰ পাঠৰ প্ৰশ্ন উত্তৰসমূহ। আজিলৈ আহিছোঁ, পুনৰ আন এটি বিষয় লৈ পেলাই আহিম। ধন্যবাদ।